আজি বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। গুণগুণ কথা মৰমৰ চিৰিয়েলখন আপোনালোকে সকলোৱে চাই আছে নহয় জানো? আৰু এই চিৰিয়েলখনত এতিয়া ভাস্কৰ দা আৰু চন্দনা মেমৰ বিয়াৰ শ্বুটিং চলি আছে। চ' আহকচোন আমি কেনেকৈ শ্বুটিঙৰ মাজে মাজে কি হৈ থাকে চাওঁ। এয়া গণেশ মন্দিৰত আমাৰ বিয়াৰ শ্বুটিং চলি আছে। মেকআপ লৈ আছোঁ আমি মন্দিৰৰ ভিতৰতে। আমি সকলো বহি আছোঁ, বজাৰৰ মানুহ, চন্দনা মেম, হিৰো হিৰইন সকলোবোৰ বহি আছে। প্ৰফেশ্যনেলবিলাকে প্ৰেম কৰিলে একদম মিহি মিহিকৈ কৰে ন, পৰীক্ষাবিলাক এনেকৈ লাহে লাহে প্ৰেমবিলাক এনেকৈ লাহে লাহে হয় বিঠক হয়। আজি আমাৰ প্ৰেমৰ বিঠক, সেইকাৰণে খাই আছোঁ আৰু আজি ফূৰ্তি চন্দনা মেমৰ। আমাৰ এইফালে গুণগুণ কি, তুমি কি কৰি আছা? তুমি কি ক'বা মেমৰ বিয়াৰ বিষয়ে? কিয় তুমি দাদাৰ লগতে বৌ পালা, মেম নহয় এতিয়া বৌ। হেপী তুমি? বয়েকক পাই পুৰা হেপী বোলে। डायरेक्टर, आज क्या हो रहा है? शादी हो रहा है। किसका? सस्पेंस। सस्पेंस। কি খুৱাম? অঁ, কি খুৱাম মানে আমি ইয়াতে একো নাখাওঁ, আমি ইয়াতে মন্দিৰ হয় যে একদম সংস্কাৰী হৈ আছোঁ। ইয়াৰ পৰা গৈ আমি পাৰ্টি কৰিম। পাৰ্টিটো কোনখন হোটেলত হ'ব? ৰেঙনি টিভি সুন্দৰপুৰত আছে, আপোনালোকো আহিব পাৰে। ৰেঙনি হোটেল 5 ষ্টাৰ হোটেল। অঁ বাহ, খাব লাগিব। কিবা প্ৰণামিবা কি ক'বা বিয়াৰ বিষয়ে? বিয়া হৈ আছে, কইনা ৰেডি, দৰা আহি পোৱা নাই এতিয়ালৈকে, দৰাৰ কাৰণে ৰৈ আছে। দৰা অহা নাই? দৰা লাগে আমাক। কি হৈছে চামল দা? মোৰ আপাটো সৰু মাহ কৰি থাকে। অ' বা, মই 9 দিন পেটত নাৰাখে, মা হোৱাত যে গছ দেখিছা কপাল মোৰ গণেশ বাবাই কৰি দিছে চব। সৰু মা ক'ত? তুলসীৰ তলত মেঘ বহু চলে। তুলসী মালা গাঠিছে দৰাৰ কাৰণে। মালা গাঠি বেটেৰীয়ে ধৰি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ। গুণগুণ কথা মৰমৰ চিৰিয়েলখন আপোনালোকে সকলোৱে চাই থাকিব ৰেঙনি টিভিত সন্ধিয়া 7টা বজাত আৰু ৰাতি 10টা বজাত। থেংক ইউ।